নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বছৰৰ প্ৰথমটো দিন অৰ্থাৎ 2026 চনৰ প্ৰথমটো দিন। গতিকে আশা কৰিছোঁ সকলোৰে যাতে বছৰটো ভালেৰে যাওক, কুশলে যাওক আৰু সকলোৰে নতুন আশাবোৰ সপোনবোৰ পূৰণ হওক। আচলতে নতুন বছৰ বুলি তেনেকৈ পিকনিক চিকনিক যোৱা হোৱা নাই, ঘৰতে খোৱা হৈছে আৰু আজি তাতে দেউতাৰ বাৰ্থডে, গতিকে দেউতাৰ কাৰণে সৰুকৈ অকণমান ছাৰপ্ৰাইজ এটা আছে, ব'লক আপোনালোকক দেখাইছোঁ। এয়া আমাৰ ল'ৰা বহুত আমাৰ কেকটো, আৰু এইটো আমাৰ ল'ৰা দেখিছেনে কেক কাটিবলৈ একদম কটাৰী লৈ আজৰি মানে। আৰু আচলতে এইটো হৈছে আমাৰ কেকটো, কেনেকুৱা লাগিছে জনাব দেই। আৰু আমাৰ ল'ৰা বহুত এক্সাইটেড হৈ আছে, সি কেক কটাবৰ বাবে ককাকক। গতিকে ব'লক আমি চাই থাকোঁ। হেপী বাৰ্থডে গা, হেপী। তাৰ পাছত এনেকৈ আমাৰ কেক কটাৰ পৰ্বটো আৰম্ভ হ'ল। মই ল'ৰাটোক কৈছিলোঁ ওচৰলৈ নাযাবা, সি বৰ দিগদাৰ দিয়ে, ককাকে আকৌ নেৰে, তাক লৈহে কেক কাটিব। সি মানে নহ'লে বৰ উৎপাত কৰি থাকে যে। তাৰপিছত এয়া ককাকে তাক লৈ কেক কাটিলে, আৰু এয়া আমাৰ মা, ইফালে মোৰ ভতিজাজনী। চ' এনেকৈ আমাৰ কেক কটা পৰ্বটো শেষ হ'ল। তাৰপাছত এটা বস্তু দেখাম ৰ'ব দেই। আমাৰ ল'ৰাটোৱে কেকৰ কটা পৰ্ব শেষ হোৱাৰ পাছত কেক খাইছে, দেখিছেনে? কাটি লৈ প্লেটত লৈ সঁচাকৈ সৰু সৰু মুহূৰ্তবোৰে সৰু সৰু ল'ৰা ছোৱালীবোৰে বৰ আনন্দ পায়, নহয়নে বাৰু? মায়ে এইটো চিকেন বনাইছে, এইটো মা খেলা লগাইছে, চব লগাইছে, বুজি পালা? এইয়া আমাৰ লোকেল চিকেন বনি আছে। এয়া এতিয়া ৰাতি হ'ল, আমি ৰাতিৰ কাৰণে বাহিৰতে মানে খানাৰ আয়োজন কৰিছোঁ। চ' ঘৰতে খাইছোঁ আৰু বাহিৰত বনাইছোঁ। চ' এয়া আমাৰ দেহাই মানে এয়া ব্যৱস্থা কৰিছে, এয়া একদম ধুনীয়াকৈ। এয়া আজিলৈ আহিছোঁ, বাই।